প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ আঘাতপ্ৰাপ্ত বন্যপ্ৰাণীক সুস্থ কৰি পুনৰ মুকলি। আজি নিশা প্ৰকৃতিপ্ৰেমী মঞ্চৰ কৰ্মকৰ্তাসকলে এটা পষেকতকৈ অধিক কাল শুশ্ৰূষা কৰাৰ অন্তত আঘাতপ্ৰাপ্ত দুটা বন মেকুৰী আৰু দুটা লক্ষী ফেঁচাৰ পোৱালীক সুস্থ কৰি ছটাই পাহাৰত মুকলি কৰি দিবলৈ সক্ষম হয়। উক্ত বন মেকুৰী পোৱালী দুটা যোৱা 29 জানুৱাৰীত ছটাই পাহাৰৰ সমীপৱৰ্তী এলেকাৰ পৰা আৰু লক্ষী ফেঁচাৰ পোৱালী দুটা যোৱা 7 ফেব্ৰুৱাৰীত এজাৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ পৰা উদ্ধাৰ কৰিছিল। মঞ্চই এনে অসহায় প্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰিবলৈ সমূহ অসমবাসী ৰাইজক কাতৰে আহ্বান জনায়। যোৱা 29 জানুৱাৰীৰ দিনা গাঁৱৰ প্ৰবীণ ডেকাই আমাৰ মাজত অচিনাকি দুটা মেকুৰী জাতীয় প্ৰাণী দুটা পোৱালি আমলৈ আনি দিছিল। সেই পোৱালি দুটা আমি খুৱাই খুৱাই ডাঙৰ কৰিলোঁ। পিছত গম পালোঁ এয়া জাংগুল কেট, বহুতে ক'লে লিওপাৰ্ড কেট, আমাৰ স্থানীয় মানুহে কৈছে এয়া কিবা এটা বিশেষ প্ৰজাতি চকাইটি বাঘ বুলি ক'লে। বৰ হিংস্ৰ প্ৰজাতিৰ জীৱকেইটা আজিলৈকে পুহিলোঁ। প্ৰায় 20 দিন আমি তাক চোৱা চিতা কৰি ডক্টৰৰ চিকিৎসা কৰি আৰু সিহঁতক যথেষ্ট খাদ্য খুৱাই মেলি এতিয়া সুস্থ কৰি আজিৰ দিনটোত আমি অৰ্থাৎ যিহেতু বনৰ জীৱ জন্তু সন্ধিয়া সময়তেই অৰ্থাৎ ৰাতিহে সিহঁতৰ কাৰণে দিন আৰম্ভ হয়, বিশেষকৈ নিশাচৰ প্ৰাণীসমূহৰ। গতিকে আমি নিশা ভাগতে সেই দুয়োটা জীৱকেই আজি মুকলি কৰি দিবলৈ এই ছটাই পাহাৰত উপস্থিত হৈছোঁ। আৰু লগতে আমি আৰু দুটা লক্ষী ফেঁচা আমি সেই ফেঁচাৰ পোৱালীকেইটা আমি 7 তাৰিখৰ দিনা 7 জানুৱাৰীৰ দিনা 7 ফেব্ৰুৱাৰীৰ দিনা এজাৰবাৰীৰ পৰা আমি উদ্ধাৰ কৰিছিলোঁ। সেই পোৱালী দুটাও দীৰ্ঘ 15টা দিনৰ পিছত সম্পূৰ্ণৰূপে সুস্থ হোৱাত আজি আমি দুয়োটা প্ৰাণীকে একেলগে ছটাই পাহাৰত মুকলি কৰি দিলোঁ। ইয়াৰ কাৰণে আমি সেই বনৰ প্ৰাণী দুটাক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত মুখ্য দায়িত্ব পালন কৰা শিলখাকু গাঁৱৰ প্ৰবীণ ডেকা আৰু এজাৰবাৰী হাইস্কুল তথা হায়াৰ ছেকেণ্ডাৰী শিক্ষাগুৰুসকললৈ লক্ষী ফেঁচাৰকেইটা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়ালে তাৰ কাৰণে প্ৰকৃতিপ্ৰেমী মঞ্চৰ তৰফৰ পৰা অশেষ ধন্যবাদ।